গাইজ আহকচোন এটা নতুন ফুড ব্লগ আৰম্ভ কৰোঁ। আজি মানে আপোনাৰ আৰম্ভ কৰিছোঁ মৰলীয়া শাক লগত আপোনাৰ ৰৌ মাছৰ টুকুৰা হ'ব আৰু ধুনীয়াকৈ আমাৰ বনাই পেলাই আজি আপোনাৰ ব্যঞ্জনভাগ তৈয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনাৰ ৰৌ মাছ ভজা আৰম্ভ হৈ গৈছে আৰু এয়া দেখিছে এয়া আপোনাৰ ৰৌ তেল বেছি ওলোৱা নাই, অলপ ওলাইছে, কিন্তু বহুত ধুনীয়া লাগিব। মই মানে তেলটো আপোনাৰ ধুনীয়াকৈ চাউল সিজোৱাৰ লগত বনাম। এইফালে আপোনাৰ মৰলীয়া শাক আৰু সৰু সৰু আলু, এইফালে জলকীয়া, এইফালে আপোনাৰ পিঁয়াজ ধুনীয়াকৈ কাটি আপোনাৰ ৰেডি কৰি ৰাখিছোঁ, খালি বনাব লাগে। এইফালে দুটামান বিলাহীও সৰু সৰুকৈ আনি লৈছোঁ, ইয়াকো ধুনীয়াকৈ একেলগে মিক্স কৰি বনাম। আৰু লগতে এই ধনিয়া দুডালমানো আনি লৈছোঁ, মানে আপোনাৰ আজি স্পেচিয়েল হ'ব, বহুত ধুনীয়া হ'ব, গৰমৰ ছিজন। সেইকাৰণে আকৌ এইফালে যে দেখিছে কচু ধুনীয়াকৈ মই আপোনাৰ সৰু সৰু টুকুৰা কৰি তাক পানীত প্ৰথমতে সিজাই লৈ পেলাই এনেকৈ মই থৈ দিছোঁ। তাৰপিছত এইফালে কেৰাহীত আপোনাৰ প্ৰথমতে মাছ ভজা আৰম্ভ হৈ গৈছিলে। মাছ ভজা হোৱাৰ পিছত মই ইয়াত আৰু অলপমান মাছৰ যিটো তেল ওলাইছে সেই তেলতে আৰু অকণমান তেল দি পেলাই তাত মানে পাঁচফোৰণৰ গুটি দুটামান দি পেলাই মৰলীয়া শাকটো বনোৱা আৰম্ভ কৰি দিছোঁ। এইফালে আলু দি দিছোঁ, আলু আৰু জলকীয়া ভজা আৰম্ভ হৈ আছে। তাত যে মই পাঁচফোৰণৰ গুটিটো দিছোঁ, মানে কি হয়, পাঁচফোৰণৰ গুটিজনী আপুনি দি দিয়ে যিকোনো চব্জিত, বিশেষকৈ শাকত, আপোনাৰ তাৰ যিটো গোন্ধ এটা ওলায়, গোন্ধটো বহুত ধুনীয়া হয়, একদম মানে মুখ খাওঁ কয়, এনেকুৱা ভাল গোন্ধ এটা ওলায়। সেইকাৰণে মই পাঁচফোৰণৰ গুটিটো দি দিছোঁ। এইফালে মোৰ লগত মাও আজি সহযোগ কৰি আছিলে, মাও বনাই আছিলে, আমি দুয়োটাই মিলি বনাইছোঁ। এইফালে নিমখ হালধি যি পৰিমাণৰ দৰকাৰ হয় সিমান পৰিমাণৰ মৰলীয়া শাকটো অনুপাতে আমি দি দিছোঁ আৰু তাত দিয়াৰ পিছত ইয়াক আমি ধুনীয়াকৈ লৰাই আছোঁ। কিন্তু আমি এতিয়া কি কৰোঁ, আপুনি যে দেখিছে ইয়াৰ পৰা যিটো আপোনাৰ শাকটো ভাজিছোঁ, শাকটো ভাজোঁতে যি আপোনাৰ সেই যে পানী ওলাইছে, সেইটো আপোনাৰ শাকৰ পানীটো, মানে সেইটো আপোনাৰ স্পেচিয়েলি খাই মজা লাগে, কিন্তু সেইটো খাব হ'লে অকল আপুনি এজন মানুহে খাব পাৰিব। যিহেতু আমি এতিয়া 3জন মানুহৰ কাৰণে বনাই আছোঁ, গতিকে আপোনাৰ কি কৰিছোঁ, সেই পানীখিনি নুশুকালৈকে মই বিলাহী টুকুৰা কেইটামান কাটি লৈছোঁ আৰু এইফালে সেই পানীটো শুকাই পেলাই যেতিয়া তাৰ পৰা তেল ওলাব ধৰিছে অলপ তেতিয়া মই বিলাহী টুকুৰাটো সেই মৰলীয়া শাকৰ আৰু আলুৰ লগত মিক্স কৰি আকৌ ভজা আৰম্ভ কৰি দিছোঁ। বহুত ধুনীয়া লাগিব, দেখিয়ে আপোনালোকে গম পাইছে কিমান ধুনীয়া ওলাব। আৰু চাওক, এয়া যে আপোনাৰ দেখিছে, সেয়া এতিয়া আপোনাৰ সেই পানীটো টোটেলি শুকাই পেলাই তাৰ পৰা অকণকৈ আপোনাৰ তেলটো ওলাইছে। আৰু এইফালে মই তাৰ পৰা অকণ শুকান খৰি দুডালমান আনি দি দিছোঁ। এইফালে আপোনাৰ ভিতৰত গৈ পেলাই কি কৰিছোঁ, তাত আপোনাৰ গৰম তেল কৰি পেলাই তাতো আপোনাৰ মই মাছৰ যিটো ৰৌ তেল ওলাইছিলে, সেই ৰৌ তেলটোত পিঁয়াজ জলকীয়া দি পেলাই তাক ভজা আৰম্ভ কৰিছোঁ। তাত আপোনাৰ ডাঙৰকৈ পিঁয়াজটো দি দিছোঁ। এইফালে মৰলীয়া শাকটো আপোনাৰ ফাইনেলি হ'ব গৈ আছে। মানে ইয়াত মই কি কৰিম এতিয়া আপোনালোকে দেখিব, কিন্তু তথাপি মই কৈ দিছোঁ, ইয়াত মই এতিয়া ধুনীয়াকৈ পানী দি দিম। আৰু এইটো মই যিহেতু আজিৰ পৰা ধুনীয়া পনীয়া বনাম, মানে আপোনাৰ জোল বনাম, বহুত বেছিকৈ বনাম, যিহেতু গৰমৰ দিন, গতিকে আপোনাৰ শাকৰ লগত, আপোনাৰ শাকৰ টেঙাৰ লগত আপোনাৰ মাছৰ জোল, ইফালে আপোনাৰ কচু টেঙা লগত মানে আপোনাৰ ভাতটো খাই বহুত ধুনীয়াই লাগিব। সেয়া দেখিলে মই শাকত যিমান পৰিমাণৰ পানী আমাৰ 3জন মানুহৰ কাৰণে দৰকাৰ, সিমান পৰিমাণৰ পানী মই দি দিছোঁ আৰু তাত আৰু অলপমান খৰি আনি পেলাই মই তাক উতলিব দিছোঁ। এইফালে আপোনাৰ ৰৌ তেলটোত চাউল সিজোৱা দুটামান দি দিছোঁ, খাই ধুনীয়া লাগিব। এনেকৈ বনালে খাই সঁচাই ভাল লাগে। মই এতিয়া দেখোঁতে কথাবোৰ যেতিয়া কৈ আছোঁ, তেতিয়াও মোৰ এনেকুৱা লাগিছে যে মানে ভোক লগা এটা অনুভৱ ফিল কৰি আছোঁ। ইমান ধুনীয়া লাগিব খাবলৈ, মুখ খাওঁ কৈ আছে। বনাইছোঁ স্পেচিয়েল, দাদা বাইদেউ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকেও এনেকৈ ধুনীয়াকৈ বনাব। আনফালে সেই মৰলীয়া শাকটো আপোনাৰ ধুনীয়াকৈ উতলিব আৰম্ভ কৰি আছে। এই উতলনটো মানে আপোনাৰ এনেকুৱা এটা উতলন আহিব দিছোঁ, আপোনাৰ মই তাত পানী দিছিলোঁ আপোনাৰ ধৰি লওক 3 কাপ পানীটোৰ পৰা মই তাক ফাইনেলি ৰাখিমগৈ 2 কাপ। চাওক, 1 কাপ পানী আপোনাৰ যেতিয়া উতলি পেলাই 1 কাপ পানী নাইকিয়া হৈ যাব লাগিব, সেইটো সময়ত তাক মিনিমাম আপোনাৰ সময় লাগিব। মোৰ ইয়াক বনাওঁতে সময় আজি প্ৰায় আপোনাৰ 45 মিনিটতকৈ বেছি লাগিছে। আৰু যেতিয়া আপোনাৰ এনেকৈ ভালকৈ আপোনাৰ উতলনটো আহিব ওলাইছে, তেতিয়া তাত মই অলপ সময় পিছত মই যি মাছৰ টুকুৰা, ৰৌ মাছৰ টুকুৰাটো মানে আপোনাৰ ভাজিছিলোঁ, সেই টুকুৰা দুটাও তাত মই দি দিছোঁ আৰু এনেকৈ আপোনাৰ অলপ সময় সিহঁতক ধুনীয়াকৈ উতলিব দিছোঁ। আনফালে মই যিটো আপোনাৰ ৰৌ তেলটো ভাজি আছিলোঁ, সেইটো এইপিনে ফাইনেলি ভজা প্ৰায় হৈয়ে গৈছিলে। ইয়াত মই আৰু অলপ কাম বাকী আছে, মই ইয়াত খালি আপোনাৰ কৰিবলগীয়া আছে, ধনিয়া পাত দুটামান দিব আছে। এইফালে আপোনাৰ মৰলীয়া শাকটোত মই অলপ সময় উতলাৰ পিছত মই ধুনীয়াকৈ এনেকৈ ঘুটনি মাৰি দিছোঁ। ঘুটনিটো মাৰিছোঁ কেলৈ, ঘুটনিটো মাৰিলে আপোনাৰ আলু যে দিছিলোঁ সৰু সৰু টুকুৰা কৰি, আলু টুকুৰাটো একদম মানে গলিয়ন যাব, তেতিয়া আপোনাৰ খায়ো বহুত মজা লাগিব। আৰু সেইকাৰণে মই ধুনীয়াকৈ ঘুটনিটো অলপ বেছিকৈ মাৰি দিছোঁ। চাওক, আপুনি ঘুটনি মৰাৰ পিছত দেখিছে ইয়াত আপোনাৰ আলু আৰু নাই, মানে যিটো ডাঙৰ টুকুৰা আলুটো নাই, ধুনীয়াকৈ আপোনাৰ
ভাঙি পেলাই গুড়া হৈ গৈছে ইফালে মাছৰ টুকুৰাও দি দিছোঁ আৰু তাৰ পাছত আৰু অলপ সময় ধুনীয়াকৈ উতলিব দিছোঁ আনফালে মই যে সেই যে আপোনালোক যে দেখাইছিলোঁ কচুখিনি বইল কৰি থৈছিলোঁ সেই কচুখিনিও ধুনীয়াকৈ তাক মই এই দেখিছে ৰঙা পানীটো এইটো মানে সেই সিজোৱা যিটো পাত্ৰ আছিলে সেই পাত্ৰটোৰ পৰা বেলেগ এটা পাত্ৰলৈ মই তাক ট্ৰেন্সফাৰ কৰি লৈছোঁ আৰু সেই পানীখিনি তেনেকৈ ৰাখিছোঁ আনফালে এই কচুখিনিত আপোনাৰ বনাবৰ কাৰণে যি আপোনাৰ পিঁয়াজ জলকীয়া লাগে সেইবোৰ কাটি থৈ দিছোঁ এইফালে আপোনাৰ সেই মাছ ৰৌ যিটো তেলটো বনাই আছিলোঁ তেলত মই এই দুটামান ধনিয়া পাত ছটিয়াই দি দিছোঁ ধনিয়া পাতটো দিলে আপোনাৰ তেতিয়া খাই আৰু বহুত টেষ্ট লাগিব আৰু আপোনাৰ গোন্ধটো বহুত ধুনীয়া লাগিব আনফালে সেই যে মৰলীয়া শাকটো এয়া চাওক ধুনীয়াকৈ হৈয়ে গৈছে মুখ খাওঁ কৰা আৰম্ভ কৰিছে আৰু যেতিয়া এইটো সময় হৈছিলে সেইটো সময়ত মই য'ত আপোনাৰ ৰখি পেলাই যিহেতু মই ভিডিঅ' বনাই আছিলোঁ ইমান ধুনীয়া এটা গোন্ধ দিছিলে প্ৰায় আপোনাৰ 300 মিটাৰমান দূৰলৈকে মৰলীয়া শাকৰ এটা গোন্ধ হৈ গৈছিলে আৰু দাদা বাইদেউ বন্ধুসকল যিসকলে জানে মৰলীয়া শাকটো খায় তেওঁলোকেতো গম পাইছে কিমান ধুনীয়া আৰু ইমান টেষ্টি হয় তাতে আজি ইয়াত মই আপোনাৰ ৰৌ মাছৰ টুকুৰা দিছোঁ তেনেহ'লে এইটোতো আপোনাৰ বহুত ধুনীয়া আৰু সোৱাদেই হ'ব আৰু সঁচাকৈ বহুত সোৱাদ হৈছিলে আমি জুতি ভৰাই ভাত খাইছিলোঁ দাদা বাইদেউ বন্ধুসকল মই এনেকৈ আপোনাৰ প্ৰায় বনাওঁ যদি আপোনালোকে মোৰ লগত এনেকৈ খাবলৈ মন যায় মোক প্লিজ কমেণ্ট কৰিব আৰু কোনদিনা খাবলৈ আহে মোক জনাই দিব মই ধুনীয়াকৈ এনেকৈ শাকৰে মাছে আৰু এইফালে কচুৰে ধুনীয়াকৈ যোগাৰ কৰিম আৰম্ভ কৰিব আৰু খাই পেলাই কেনেকুৱা লাগে মোকো জনাব পাৰিব সঁচাই বহুত ভাল লাগে ফাইনেলি এনেকৈ হৈ গৈছিলে মৰলীয়া শাকখন তাৰপিছত হোৱাৰ পিছত মই এনেকৈ ধুনীয়া আন এটা পাত্ৰত মই ধুনীয়াকৈ থৈ দিলোঁ আৰু চাওক ইয়াত তাৰ শাকৰ লেয়াৰটো চাওক আপোনাৰ কিমান ধুনীয়া হৈছে আপুনি দেখিছেনে ধুনীয়া আৰু তাৰপিছত মই ধুনীয়াকৈ এনেকৈ ঢাকন এখন দি পেলাই তাক ঢাকি থৈ দিছোঁ যিহেতু এতিয়া আৰু মোৰ বনাবলৈ আছে আপোনাৰ কচু সিজোৱাখনটো মানে বনাবৰ আপোনাৰ লাগিব কিয় এই ছিজনটোত গৰমৰ ছিজনটোত আপোনাৰ কচু সিজোৱাটো খোৱাটো বহুত দৰকাৰ গতিকে দাদা বাইদেউ বন্ধুসকল আপোনালোকক খোৱা আৰম্ভ কৰি দিয়ক তাত মই অকণমান ফুটমাত্ৰ তেল দিছোঁ তেল দিয়াৰ পিছত মই কেৰাহীটো গৰম হ'ব দিছোঁ তাতো মই দুটামান পাঁচফোৰণৰ গুটি দি দিছোঁ গুটি দিয়াৰ পিছত তাত মই যিখিনি আপোনাৰ জলকীয়া আৰু নিমখ আপোনাৰ জলকীয়া আৰু আপোনাৰ পিঁয়াজ যিখিনি কাটি ৰাখিছিলোঁ সেইখিনি মই ধুনীয়াকৈ তাক প্ৰথমে ভাজি লৈছোঁ ভজাৰ পিছত ধুনীয়াকৈ অলপ সময় ভজা হোৱাৰ পিছত মই তাক মানে কি কৰিছোঁ পিঁয়াজ আৰু জলকীয়াখিনি ভালকৈ ভাজি ৰঙা হৈ যাব দিছোঁ একদম তেলত আপোনাৰ গলিয়ন হৈ যাব দিছোঁ তেতিয়া আপোনাৰ কচুটো খাই পেলাই বহুত ভাল লাগিব চাওক কচুটো এতিয়া দেখোঁতে আপুনি দেখিছে কিমান সোপা কচু আছে কিন্তু আপুনি ফাইনেলি কিমানকণ হৈ যাব আপুনি নিজে দেখিব মানে আপোনাৰ মই কচুখিনি বনাওঁতেও আপোনাৰ প্ৰায় 25 মিনিটমান সময় লৈছিলে 25 মিনিট প্লাছ আপোনাৰ বইল কৰোঁতে 10 মিনিট মানে 35 মিনিটমান সময় আপোনাৰ এইখিনি বনাওঁতে লৈছিলে কচুখিনিত যিমান পৰিমাণৰ নিমখ আৰু হালধি দৰকাৰ সিমান পৰিমাণৰ দি তাক মই লৰাই আছোঁ আৰু এয়া যে দেখিছে এই কচুটোৰ পৰা যিমানবোৰ আপোনাৰ পানী আছে সেই গোটেই পানীবোৰ নাইকিয়া হৈ যাব লাগিব তেতিয়ালৈকে মই তাক ভাজিয়ে থাকিম চাওকচোন কেনেকুৱা হৈছে এয়া চাওক এয়া লাহেকৈ আপুনি দেখিলেনে তাৰ পৰা যিটো পানী ওলাইছিলে সেই পানীটো নাইকিয়া হৈ গ'ল মাটি একদম নাইকিয়া হৈ গৈছে তাৰ পাছত মই এনেকৈ লৰোৱা আৰম্ভ কৰি দিছোঁ আৰু ইয়াক অলপ ধৰি লৈছিলে কিন্তু তথাপিও মই পুৰা ধুনীয়াকৈ হাতা মাৰি দিছোঁ আৰু এতিয়া চাওক একদম ইমান ধুনীয়াকৈ ড্ৰাই হৈ গ'ল এতিয়া মই ইয়াত কি কৰিম অলপ সময় পিছত ধুনীয়াকৈ ইয়াত মই অলপমান জলকীয়া গুড়ি অকণমান দি দিছোঁ যিহেতু অকণমান জ্বলা আৰু অকণমান মানে জলকীয়া দিছিলোঁ যদিও আৰু অকণমান জ্বলা হ'ব লাগিব জলকীয়া গুড়ি মই প্ৰায় আধা চামুচ দি দিছোঁ দিয়াৰ পিছত আৰু তাক অলপমান ভালকৈ ভাজি আছোঁ আৰু অলপ সময়ৰ পিছতে আৰু এটা ডাঙৰ নেমু টেঙা ধুনীয়াকৈ চেপি দিছোঁ ইয়াত নেমু টেঙাটো দিয়াৰ লগে লগে আৰু আপোনাৰ কৈছোঁ নহয় কচুটোৰ এটা বেলেগ তৰিকা হৈ গ'লে মানে আপোনাৰ মুখ খাওঁ কৈ মানে আপোনাৰ ৰখিব নোৱাৰে যেতিয়া কচুটো আপোনাৰ দি দিয়া যায় ইমান ধুনীয়া লাগে কচুত যদি আপুনি নেমু টেঙা দি দিয়ে এইফালে ধনিয়া পাত দুটামান দি দিছোঁ তাৰপিছত কৰিছোঁ মই ধনিয়া পাত দুটামান দিয়াৰ পিছত ইয়াৰ পৰা লাহেকৈ অকণমান তাৰ পৰা মই লৈ লৈছোঁ এইটো মানে এইকণ মই বেলেগকৈ থৈছোঁ এইকণ মই এনেকৈয়ে খাম আৰু এইফালে যিখিনি বনাই আছোঁ তাত এনেকৈ পানী দি দিছোঁ পানী দি পেলাই মানে ইয়াত মই আপোনাৰ এইখিনিৰ পৰা মই 2 বাতি উলিয়াম মানে এই কচুটোৰ পৰা আমি 3জন মানুহ আছিলোঁ যদিও আমি 2জন মানুহে খাম এজন মানুহে নাখায় সেইকাৰণে ইয়াত মই পানীত 2 বাতিৰ সমান দি দিছোঁ 2 বাতিৰ সমান 2 বাতিতকৈ অলপমান বেছি দিছিলোঁ প্ৰায় 2.5 বাতিমান সমান পানী দিছিলোঁ তাৰে আধা বাতি পানী মানে আপোনাৰ উতলি নাইকিয়া হৈ যাব আৰু 2 বাতি থাকিব ফাইনেলি অলপ সময় এনেকৈ তাক মই ধুনীয়াকৈ উতলিব দিয়াৰ পিছত সিও ধুনীয়াকৈ হৈ গৈছিলে আৰু হৈ যোৱাৰ পিছত দাদা বাইদেউ বন্ধুসকল ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু মই খোৱা আৰম্ভ কৰি দিলোঁ আৰু দাদা বাইদেউ বন্ধুসকল আপোনালোকে যদি মোৰ এই এনেকৈ মই বনোৱা সোৱাদ এটা ল'ব বিচাৰে মোক প্লিজ কমেণ্ট কৰিব